তাক কমটো পঠুৱাই দিছে ইয়াত নিদিয়ে কিন্তু সেইখিনি আমি চাইছো ভাল কথা কিন্তু আপোনালোকৰ গেঠাত এটা কথা ক'ব বিচাৰিছো আমি যে কম্পিউটাৰত বা মোবাইলত চাইছো তাত ফটো নাহে তাত বয়স নাহে হে ফটোৰ বয়স নাহে কিন্তু আমি দেখিছো আমাৰ নামটো আহিছে আমি নামটো আহিছে আমি সন্তুষ্ট হৈছো আমি খবৰ লোৱা নাই কিন্তু আমি প্ৰকৃতত আজি যিখিনি আমি একেলগে যিমান এনএছকেত গৈছো যিখিনি মই নিজে দেখিছো যে বহুতৰ নাম আহিছে কিন্তু বয়স বেলেগৰটো আহিছে বহুতৰ নাম আহিছে মোৰ নাম আহিছে মোৰ নামৰ ঠাইত মোৰ ভাইটিৰ সৰু ভাইজনৰ ফটো তাত আহিছে বেলেগৰ ফটো তাত আহিছে কিন্তু হেবিলাক আমি মোবাইলত দেখিলে আমি হেবোৰ নাজানো কিন্তু আপোনালোকক মই অনুৰোধ জনাইছো যে আপোনালোকে এনআৰসি সেৱা কেন্দ্ৰলৈ আহক ইয়াত থকা সকলে আহক পৰিয়ালৰ প্ৰতিজন সদস্য একোজন সদস্য একোখন পৰিয়ালৰ একোজন সদস্য এনআৰসি সেৱা কেন্দ্ৰলৈ আহক আৰু সকলে নিজৰ নিজৰ পৰিয়ালৰ নাম বয়স ফটো সকলো ঠিকে থাকে আছে নে নাই তাক একেবাৰে পৰীক্ষা কৰক কেৱল মোবাইলত চাই ইন্টাৰনেটত চাই আপোনালোকে সন্তুষ্ট নহব কাৰণ আপোনালোকৰ কৰবাত না কৰবাত ভুল ৰৈ যাব পাৰে যদি এনআৰসি সেৱা কেন্দ্ৰত আপোনালোকে চাই এয়া হৈছে পূৰ্ণাংগ আমাৰ যিখনি পূৰ্ণাংগ আমাৰ খসৰা ওলাইছে এই খসৰাখন ইয়াতে এইটোৱে আমি অৰিজিনেল খসৰা বুলি কোৱা হয় অৰিজিনেল ডকুমেন্টছ বুলি কোৱা হয় কম্পিউটাৰৰ পৰা ওলাই আনিব হেতু আপোনাৰ সময়ত হেতু কিবা না কিবা ভুল থাকিব পাৰে আজি মোক বহুতে কৈছে যোৱাকালি এটা দেখাইছে আজি বেলেগ এটা দেখাইছে অলপমান অসুবিধা কৰবাত না কৰবাত থাকিব পাৰে সেইকাৰণে আমি হেইবোৰো চাম কিন্তু ফাইনেল কৰাৰ কাৰণে একেবাৰে আমি সঠিকভাৱে জনাৰ কাৰণে সকলোকে আপোনালোকে কৈ দিব পৰিয়ালৰ একোজন সদস্যই যাতে এনআৰসি সেৱা কেন্দ্ৰত আহি নিজৰ নিজৰ সকলোবিলাক চাই যায় এওঁলোকে একেবাৰে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 10 বজাৰ পৰা আবেলি 5 বজালৈ এনেকে বহি আছে আপোনালোকৰ সেৱা কৰাৰ কাৰণে সেইকাৰণে আপোনালোকে সেৱাখিনি ল'ব লাগে এই আহ্বানখিনি আপোনালোকক জনাইছো আৰু পৰৱৰ্তী সময়খিনি এনআৰসিৰ ক্ষেত্ৰত আপোনালোকৰ আৰু কিছু যি অসুবিধা হয় এনআৰসিৰ ক্ষেত্ৰত আৰু কিছু আহোৱা যদি দেখা দিয়ে মই বিধায়ক হিচাপে সদায় আপোনালোকৰ লগত সহযোগ কৰিম আমাৰ চক্ৰ বিষয়ে আপোনালোকৰ লগত সহযোগ কৰিব এনআৰসি কৰ্তৃপক্ষই আপোনালোকৰ লগত সহযোগ কৰিব আৰু আপোনালোকক সহযোগ কৰক একেলগে একত্ৰিত হৈ প্ৰকৃত ভাৰতীয় মানুহ আৰু এখন বাংলাদেশী মুক্ত বিদেশী মুক্ত এখন অসম গঢ়াৰ স্বাৰ্থত আৰু প্ৰকৃত ভাৰতীয় মানুহ যাতে এনআৰসিৰ পৰা বাদ নপৰে তাৰ কাৰণে আমি এখন ভাল এনআৰসি কৰি এখন সৰ্বাংগ সুন্দৰ এখন আমি অসম গঢ়ি তুলো এই আহ্বানেৰে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু আকৌ পৰৱৰ্তী সময়খিনিত আপোনালোকৰ সহযোগিতা বিচাৰিছো শেষত আকৌ কৈছো যিসকলৰ নাম বাদ পৰিব 7 তাৰিখৰ পৰা ইয়াৰ পৰা আপোনালোকে ফৰ্ম ল'ব যিসকল আপোনালোকৰ নামত কিবা আখৰত কিবা নামৰ ক্ষেত্ৰত ভুল হৈছে তেওঁলোকৰ কাৰণে সংশোধনী এটা ফৰ্ম আপোনালোকে পাব এই গোটেইখিনিৰ ক্ষেত্ৰত লাষ্ট ডেটলৈ নকৰি অতি সোনকালে যাতে আপোনালোকে জমা দিয়াৰ আগত আপোনালোকে নিজে ফৰ্মখন ভালকে ফিল আপ কৰিছে নে নাই এনআৰসি কৰ্তৃপক্ষক আপোনালোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় 5 বাৰ আৰু বেছিকৈ আপোনালোকক দেখুৱাওক আৰু এনআৰসি যিসকল বিষয় আছে তেওঁলোকক অনুৰোধ জনাম আপোনালোকে ধৈৰ্যৰ প্ৰমাণ আপোনালোকে ইতিমধ্যে দিছে বক্তব্য বাবাকে সকলোৱে কৈছে যে এনআৰসি সেৱা কেন্দ্ৰত যথেষ্ট ভাল এওঁলোকে ভাল ব্যৱহাৰ কৰে আৰু আগন্তুক দিনত আপোনালোকে সহযোগিতা কৰক ৰাইজক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ বুজুৱাওক যাতে পৰৱৰ্তী সময়খিনি এনআৰসিৰ পৰা তেওঁলোকে নাম উঠোৱাৰ ক্ষেত্ৰত বঞ্চিত নহয় এই ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভূমিকা আছে এই আহ্বানেৰে মই আজি আপোনালোকৰ পৰা চক্ৰ বিষয়ে আমি একেলগে বিদায় লৈছো আৰু কিবা যদি অসুবিধা আছে চক্ৰ বিষয়ে আছে যদি আপোনালোকৰ আৰু কিছু অসুবিধা পাইছে এনআৰসিৰ বিএলঅসকল আমাৰ এলআৰচিআৰ আৰু আপোনালোকৰ মাজৰ পৰা যদি কিবা অসুবিধা আছে আপুনি আমাৰ চক্ৰ বিষয়ত সুধিব পাৰে মই আৰু তেওঁ যিখিনি পাৰো যদি আমি ক'ব পাৰো ইয়াতে সমাধান সূত্ৰ দি যাম নহলে এনআৰসি কৰ্তৃপক্ষক অৱগত কৰাব